এয়া চুকা শাকখিনি মই এনেদৰে কাটি লৈছোঁ আৰু মোৰ অলপমান বেছি সৰু হৈ গৈছে। বেছি সৰু নকৰিলেও কথা নাই, চুকা শাক সোনকালে গলি যায়। এটা নহৰু লৈছোঁ আৰু নহৰুখিনি বেছি সৰুকৈ কাটি লোৱা নাই, 2-3 টুকুৰাকৈ এটা কহৰ কাটি লৈছোঁ। এয়া আদা অলপমান লৈছোঁ, কেঁচা জলকীয়া 5-6টামান লৈছোঁ, ধনিয়া পাত, গোন্ধ ধনিয়া পাত। এতিয়া কেৰাহীটো গৰম হ'বলৈ দিছোঁ। কেৰাহীটো গৰম হোৱাত এতিয়া মিঠাতেল অলপমান দি দিছোঁ। এতিয়া তেলখিনি গৰম হোৱাত এয়া মিঠি গুটি কেইটামান লৈছোঁ, সেইখিনি দি দিছোঁ। ইয়াৰ পিছত ইয়াত দিছোঁ পিঁয়াজ। পিঁয়াজখিনি এতিয়া ৰঙচুৱা হোৱাত এতিয়া নহৰু আদাখিনি দিম আৰু জলকীয়াখিনি আৰু ধনিয়া, গোন্ধ ধনিয়া আৰু ধনিয়াখিনি আমি লাষ্টৰ ফালে দিম। এতিয়া এইখিনি ভালদৰে ভাজি ল'ব। নহৰু পিঁয়াজখিনি ধুনীয়া ৰঙচুৱা হৈ গৈছে। আচলতে নহৰু পিঁয়াজ আদা সদায় ৰঙচুৱাকৈ ভাজিব লাগে, তেতিয়া আঞ্জাখনৰ টেষ্ট হয়। তেতিয়া ইয়াত আমি চুকাখিনি দিম। এতিয়া ইয়াত অলপমান হালধি দিম। ইয়াত অলপমান হালধি আৰু 2 চামুচ মই নিমখ দি দিছোঁ। ইয়াৰ এতিয়া ধুনীয়াকৈ লৰাই দিম। এতিয়া ঢাকনি মাৰি দিম, যেতিয়ালৈকে গলি নাযায় ঢাকনিটো ৰাখিম। এইখিনি ধুনীয়াকৈ গলি গৈছে। এতিয়া ইয়াত আমি মাছখিনি দিম। এতিয়া ইয়াত পানী দিম। মই গৰম পানী দিছোঁ আৰু আপোনালোকক যিখিনি জোলৰ প্ৰয়োজন সেইমতে দি দিব আৰু ভালদৰে উতলিব দিব। এতিয়া ইয়াত গোন্ধ ধনিয়াখিনি দিছোঁ। আমাৰ আঞ্জাখিনি হৈ গ'ল। এতিয়া ইয়াত ধনিয়া পাত দিম আৰু গেছটো নমাই থ'ম।